গাম্বৰা সন্থাৰ পৰা কৈ আছো। মই গাম্বৰা সন্থাৰ পৰা কৈ আছো। গাম্বৰা সন্থা? হয় হয়, এই হয় গাম্বৰা যে মই বেছ কাৰ্বিংৰ ইনচাৰ্জ হয়। আচ্ছা কওক। ছাৰ মই আপোনাক এটা কথা অনুৰোধ কৰিব বিচাৰিছো। এই যে ভিলেজ কোডৰ এই চাৰ্টিফিকেটটো অলপ সোনকালে নহয়, চাৰ্টিফিকেটটো আমি চাৰ্টিফিকেট এতিয়াই ডিছপাছ কৰিব নোৱাৰো, কাৰণ বহুতখিনি আমাক কোনো গম নাপাওঁ। আচ্ছা, কিছুমানতো চাৰ্টে নোহোৱাবিলাকক আপোনালোকে চাৰ্টে বনাই দিয়ে। সেইটো কৰিলেতো কাজিয়াই হ'ব দেখোন। এইটোতো আমি যে আপোনাৰ কনষ্টিটুৱেঞ্চিত এটা কমিটি থাকে নহয়। কমিটি, সেইটো কমিটিবিলাকে কিয় আমাক কিয় কনচাল্ট নকৰে? মোক অকল নালাগে, মানুহ আছেতো, গাঁৱৰ মানুহ আছে। সেইটো যদি আমি এতিয়াই এৰি দিওঁ, তেতিয়াখন আৰু যুদ্ধখন লগাই দিয়াই হ'ব। আমি এইটো জাষ্ট বিতৰণ কৰা আগদিনাখন মই লিষ্ট দেখিছোঁ। সেইকাৰণে CM ছাৰক ক'লে এইটো আগত হেৰি কৰি লওক, আগত ভেৰিফাই কৰি পেলাই কিছুমানক চেঞ্জ কৰিব লাগিব বুলি কোৱা হৈছে। আগতে চাৰ্ভে কৰাৰ সময়ত আপোনালোকে গম পোৱা নাই নেকি চাগে? আপোনালোকে একো গম নাপাওঁ। CM ছাৰটো কোৱা নাই নেকি আপোনালোকক? CM ছাৰে কৈছে আপোনালোকৰ মতে হ'ব। তেতিয়া কোন তাৰিখে কেতিয়া যে এই ফিল্ডত সোমাইছে, তেতিয়াতো আমাকতো একো জনোৱাই নাই। সেইদিনাখন তাৰালটোত যে বিতৰণ কৰিব, তাৰ আগদিনাখন মোক বিৰচিং ইংতিয়ে হোৱাটছআপত পঠাই দিছে। সেইটো আকৌ মই তাত পঠাই দিলোঁ আমৰিত ৰাইজক চাবলৈ। সিহঁতেতো আৰু মই নিজেও দেখিলোঁ, কেইখনমান গাঁৱত মই নিজেই চাইছোঁ। যিসকলক মই চাৰ্টে বুলি ভালকৈ চিনি পাওঁ, সেইসকলৰ নাম নাই। কোনোবা সেই এলভিনৰ লগত ঘূৰি থকা ল'ৰাটোক মানে চাৰ্টে বনাই থৈ দিছে। এইটো এনেকুৱা নহ'ব নহয়। ইয়াতে পলিটিচাইজ কৰিবই নালাগে। বিগিনিঙত পলিটিক্স কৰিলে কেনেকুৱা হ'ব? নাই, হয়, গাম্বৰা বুলি ক'লেতো আমাৰ কাৰ্বি নিয়মতো আগৰ পৰা যিটো গাম্বৰা হয়, সি চাৰ্টে আছে, সিয়ে হ'ব লাগে। তিৱা মাজতো একেই হ'ব কথা। এতিয়া মই সেইটো বহিব পৰা হোৱা নাই। এতিয়া সিহঁতে যোনে যাৰ নাম আছে, আপোনালোকক নিশ্চয় এইটো প্ৰেছাৰ দি আছে, আমাক সোনকালে চাৰ্টিফিকেটটো দিব লাগে। তেওঁলোকে গম পায় নিজৰ নাম আছে বুলি। সেইটোৱে ক'লেই নহ'ব নহয়, ক'লেই নহ'ব। আমিতো ভালকে হেৰি কৰিলে জেনুইন মানুহকে দিয়াব লাগিব। CM ছাৰো ক'লে এইটো জেনুইনকে দিয়ক বুলি কৈছে, এনেকুৱাকে নহয়। আচ্ছা, নহ'লে ছাৰ এটা কাম কৰক ছাৰ, মই এটা অনুৰোধ কৰিছোঁ। মানে এই যে এতিয়া জেনুইন বিলাক আহিছিলে কমপ্লিটটো কিছুমান 60 তাৰ কাৰণে আমি তাতে বহি ল'ব লাগিব জেনুইন বিলাক। এতিয়া তেনেকুৱাকে মই মোৰ হাতৰ পৰা এৰি দিব নোৱাৰো। ৰাইজেও গম পাব লাগিব, গাঁৱৰ ৰাইজে গম পাব লাগিব। গতিকে আপুনি মানে চাৰ্টে বুলি ৰাইজে মানে এপইণ্টমেণ্ট দি থৈ দিছে, আগৰ পৰা ৰাইজে পাতি থৈ দিছে। সিহঁতক মানে ৰাইজেও মানে গম পাব লাগে। এতিয়া তেনেকুৱাকে এৰি দিলে তো প্ৰব্লেম হ'ব। নহ'লে বহুত চেঞ্চিটিভ মেটাৰ এইটো। নহয়, ৰাজহুৱাভাৱে আপুনি নহ'লে মিটিং পাতিব লাগিব। এইটোতো মানে এইটো চেঞ্চিটিভ মেটাৰ এইটো। এতিয়া তেনেকুৱা কৰি দিলেচোন আমাকচোন গাঁৱতে সোমোৱাব নোৱাৰা কৰি থৈ দিব মানুহবিলাকে, কিছুমান গাঁৱত। কিয় এনেকুৱা কৰিলে মই বুজি নাপালোঁ। আচ্ছা, যেনেকা হওক ছাৰ, যেনেকা ভাল হয় তেনেকা আকৌ কৰিব লাগিব আমি। নাই, কৰিবই লাগিব। ভাল হোৱাটোহে কৰিব লাগিব। আমি এছ'চিয়েশ্যন হৈ আপোনাৰ লগত সহায় কৰিম। আৰু ক'ত কি ভুল আছে এতিয়া সিহঁতক মানে চাৰ্টিফিকেটটোৰ কাৰণে প্ৰেছাৰ দি থাকিবলৈ ক'ব নালাগে। আমি চবৰ লগত কনচাল্ট কৰি লৈ পেলাইহে কৰি দিম, জেনুইন মানুহেই হওক। নাই ছাৰ, মই বেলেগ সমষ্টিটো শুনিলোঁ। প্ৰায় সমষ্টি দুৱাৰাপাৰাও মোক এনেকাই ক'লে, আৰু বেলেগ সমষ্টিও মোক তেনেকাই ক'লে। বহুত খেলি মেলি কৰি থৈ দিছে বুলি। সেইটোৱে আৰু কথা। আপোনাৰ নাম কি? ব্ৰনছন তেৰণ না? হয়। ঘৰ ক'ত? বৰ্তমান হোৱা নাই। বৰ্তমানটো খোৱা বোৱা হোৱা নাই। নহয়, ঘৰ ক'ত? ঘৰটো আমাৰ এই ৰংখাঙৰ। ৰংখাং। আচ্ছা। গতিকে বেছ ইনচাৰ্জ হয়, গতিকে বেছত মই খবৰ লৈছোঁ আৰু। ঠিক আছে হ'ব। আচ্ছা, হ'ব ছাৰ।